এটা শ্বুট কৰিছে হা, সিহঁতে পুলিচে কৰিছে, ছেল্ফ ডিফেন্সৰ নামত কৰিছে, আমি এইখিনি নাজানো। আমাৰ ফালৰ পৰা মেডিকেল চেকআপখিনি কৰা হৈছে, কৰি ফাৰ্ষ্ট এইডখিনি দিয়া হৈছে পেচেণ্টখিনি হা। তাৰপিছত পেচেণ্টটো আমি কোকৰাঝাৰ মেডিকেল কলেজলৈ ৰেফাৰ কৰি দিছোঁ হা। পেচেণ্টটো এতিয়া নাই আৰু ইয়াতকৈ বেছি ইনফৰমেশ্যন গুলি ক'ত লাগিছে সেইটো আমি গম নাপাওঁ। এইটো পেচেণ্টটো আহিছে, আমাৰ কাম হ'ল পেচেণ্টটো ট্ৰিটমেণ্টটো দিয়া, ফাৰ্ষ্ট এড দিয়া। আমি ডক্টৰ হয়, এইটো লেফ্ট আছিলে, লেফ্ট ভৰি হা। আৰু এতিয়া চাৰ্জনক মাতা হৈছিলে, এইটো চাৰ্জনৰ ফালৰ পৰা চাইছে, চাৰ্জনে পেচেণ্টটো আপোনাৰ কোকৰাঝাৰ মেডিকেল কলেজলৈ ৰেফাৰ কৰি দিছে। হ'ব দে। আসামি অকমান জখম হৈছে, আমি চাই পুলিচৰ দুজনমান ঘটনাটো ক'ত হৈছে? মানে ভিডিঅ' কৰি আছে কোন হয়?